মুখ্যমন্ত্ৰীৰ মতে যে চৰকাৰ আয়োজক নহয়, কোনোবা বেলেগে আয়োজন কৰিছে, চৰকাৰে মাত্ৰ লজিষ্টিক ছাপৰ্ট কৰিছে। আজিৰ দিনটোতো মুখ্যমন্ত্ৰী সেয়া কথা দোহাৰিছে। এইবিলাক কথা কৈ লাভ নাই। তেখেতে নিজে কেবিনেট বৈঠকৰ পৰা ওলাই আহি নিজে ঘোষণা দিছে যে আমি ডিচেম্বৰ মাহত পোষ্টপেলন কনচাৰ্ট পাতিম। হয়, কনচাৰ্ট বোলে টুৰিজিম কৰিব। কনচাৰ্ট টুৰিজিম বাহিৰৰ পৰা অহা কোনোবা এটা কোম্পানী, এতিয়া কোনোবা এটা কোম্পানীৰ নাম দিছে ন, বুক মাই শ্ব' সেই কথা কৈছে। কোম্পানীৰ নাম দিছে বাহিৰৰ পৰা অহা কি কয় কোম্পানী এটাই, বাহিৰৰ পৰা অহা কোম্পানী এটাই আমাৰ ইয়াত কনচাৰ্ট টুৰিজিম কৰিলে কি লাভ হ'ব সিহঁতৰ? আৰু এটা কথা কওকচোন, যে পোষ্টমেলনক আনি কনচাৰ্ট টুৰিজিম কৰিব লাগে নে অসম আৰু নৰ্থ ইষ্টত কনচাৰ্ট তৈয়াৰ কৰি বিদেশৰ মানুহক ইয়ালৈ দেখুৱাবলৈ আনিব লাগে? কোনটো আচলতে কনচাৰ্ট টুৰিজিম? কিন্তু মুখ্যমন্ত্ৰীৰ মতে গগৈ ডাঙৰীয়া, মই আৰু এটা প্ৰসংগ মই এড কৰিব বিচাৰিছো। টুৰিজিম কাক কয়? মুখ্যমন্ত্ৰীৰ মতে অসমৰ সংস্কৃতি, মুখ্যমন্ত্ৰীৰ মতে আজিৰ দিনটোত অসমৰ অৰ্থনীতিৰ বাবে এক ঐতিহাসিক দিন। অসমৰ সকলো হোটেল বুক হৈ আছে, আজি বিদেশৰ পৰা দৰ্শক আহিছে, আৰু ই অসমৰ অৰ্থনৈতিক গোটেই পৰিৱেশটোত এটা অতি মাইলষ্টন হিচাপে বা ঐতিহাসিক দিন হিচাপে থিয় হৈ থাকিব আজিৰ দিনটো। নাই, এইবিলাক তেনেকুৱা ধৰণৰ কোনো ঘটনা নহয়। এইটো এটা ঘটনা যে অসমৰ মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ আটাইতকৈ প্ৰিয়তম শিল্পী পোষ্টপেলন, আৰু তেখেতে সেইটো ঘৰতে চোৱাবৰ ব্যৱস্থা কৰি দিলে। তাৰ কাৰণে চৰকাৰী পইচাও খৰচ কৰিলে, ৰাইজৰ টকাও ল'লে, সেইবিলাক চব কৰি ল'লে। গতিকে সেইবিলাক চব কৰি ল'লে। টিকেট বিকিবৰ কাৰণেও কি ব্যৱস্থা কৰিছে সেইবিলাকো আমি জানো চবেই। গতিকে সেইবিলাক কৰি ল'লে, সেইবিলাক একেবাৰে নহয়। আৰু পোষ্টমেলনক লৈ এদিনৰ কাৰণে যদি কোনোবা আহে, তাতকৈ অসমৰ সংস্কৃতিক লৈ, অসমৰ কনচাৰ্টক লৈ, অসমীয়া জাতিৰ সংস্কৃতি আৰু ৱে অফ লাইফক লৈ যদি বিহুক তেখেতে বিশ্ব পাতিব কৈছিলে, কি কয় ৱৰ্ল্ড ৰেকৰ্ড, ঝুমুৰৰ ৱৰ্ল্ড ৰেকৰ্ড, বাগৰুম্বাৰ ৱৰ্ল্ড ৰেকৰ্ড, যদি সেইবিলাক ৱৰ্ল্ড ৰেকৰ্ডে কৰিছিলে, সেইবিলাকক লৈহে কনচাৰ্ট কৰিব লাগিছিলে। সেইবিলাকক লৈহে আমি সাংস্কৃতিক সমাৱেশ কৰিব লাগিছিলে। তেতিয়া আমেৰিকাৰ পৰা যদি মানুহ চাবলৈ আহিলেহেঁতেন, লণ্ডনৰ পৰা যদি চাবলৈ আহিলেহেঁতেন, জাৰ্মানীৰ পৰা যদি চাবলৈ আহিলেহেঁতেন, আমাৰ চাউথ ইষ্ট এছিয়াৰ মানুহৰ যদি চাবলৈ আহিলেহেঁতেন, তেতিয়াহে আমি ক'লোহেঁতেন যে আমাৰ স্থানীয় মানুহে পইচাকেইটা পালে। এতিয়াতো যিমানটো পইচা উঠিব গোটেইটোতো বাহিৰলৈ গুচি যাব। অনাটো বেয়া হোৱা নাই দেই, মই এনেকৈ কোৱা নাই যে অনাটো বেয়া হৈছে, কিন্তু আমি জুবিন দাৰ প্ৰেক্ষাপটত এতিয়া আৱেগিক হৈ আছোঁ। গতিকে জুবিন দাৰ মৃত্যুৰ আগতে যিটো অনুষ্ঠানে পোষ্টমেলনক আনিবৰ কাৰণে একেজন শ্যামকানু মহন্তই চুক্তিবদ্ধ হৈছিলে, সেই অনুষ্ঠানটো এতিয়া পতাটো, জুবিন দাৰ চাৰ্জশ্বিট দিবৰ সময়ত পতাটো আমি কেতিয়াও গ্ৰহণযোগ্য আমাৰ কাৰণে নহয়। কিন্তু তেখেতক অনাটো বেয়া হোৱা নাই। আৰু হোটেল আজি যদি বিক্ৰী গৈছে, হোটেলত যদি মানুহ আহিছে, তাকো আমাৰ বেয়া পাবলগীয়া একো নাই। কিন্তু এনেকুৱা নহয় যে এদিনীয়া বাহিৰৰ পৰা অনা কনচাৰ্ট এটাৰ পৰা অসমৰ অৰ্থনীতিৰ বৈপ্লৱিক পৰিৱৰ্তন হ'ব আৰু পৰ্যটনৰ কিবা বিকাশ ঘটিব, এইটো নহয়। বিকাশ তেতিয়া ঘটিব যেতিয়া, ঠিক আছে পোষ্টমেলনকো আনক, তাৰ লগত 7 দিনীয়া অসম আৰু নৰ্থ ইষ্টৰ কালচাৰবিলাক শ্ব' কৰক না। 7 দিন অসমৰ মানুহ থাকক, অসমত মানুহ থাকক, আৰু 7 দিন অসমৰ গুৱাহাটীত থাকি তাৰপিছত কাজিৰঙা, শিৱসাগৰ, মাজুলী ঘূৰি আহক, কামাখ্যা চাওক। তেতিয়াহ'লে এমাহ যেতিয়া অসমত মানুহ এজন থাকি যাব, ব্ৰহ্মপুত্ৰ নদীত একেবাৰে আমাৰ পাণ্ডুত উঠাই দিলোঁ, তাৰপিছত লাহে লাহে জাহাজত গৈ বোলে শিলঘাটত নামিলে, তাত তিৱা কালচাৰ দেখুৱালোঁ, তাৰপিছত বোলে কাজিৰঙাত নামিলে বিহু কালচাৰ দেখুৱালোঁ, তাৰপিছত বোলে মাজুলীত নামিলে আমি সত্ৰীয়া আৰু বৰগীত দেখুৱালোঁ, তাৰপিছত বোলে শদিয়া গ'ল, শদিয়ালৈ যোৱাৰ পাছত মৰাণ, মটক, চুতীয়া সকলোৰে সংস্কৃতি দেখুৱালোঁ, আৰু এনেকৈ সকলোৰে ওচৰত অলপ পইচা বোলে টুৰিষ্টবিলাকে দি গ'ল। তেতিয়া আমি ক'ম যে সেইটো টুৰিজিম। নিশ্চয় ধন্যবাদ জনাইছোঁ অখিল গগৈ ডাঙৰীয়া। এই মুহূৰ্তত আপোনাক মই ধন্যবাদ জনাইছোঁ। মোৰ সময় বেছি নাই। মই এই মুহূৰ্তত এইখিনি কথা, বিশেষকৈ পোষ্টমেলনক লৈ বা নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছে, সেইটো সঁচাই আজিৰ এই মুহূৰ্তত সকলোকে জোকাৰি যোৱা এটা প্ৰসংগ, যিটো কথা অখিল গগৈ উত্থাপন কৰিছে। এই নিৰাপত্তাৰ অৰ্ধেকো কিয় দিয়া নহ'ল জুবিন গাৰ্গক ছিংগাপুৰত, এয়া সকলোৰে প্ৰশ্ন।